মোৰ পেজত থকা সকলো বন্ধু বান্ধৱীলৈ শিৱৰাত্ৰি শুভেচ্ছা থাকিলে। আজি হৈছে মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰি উপলক্ষে মই মোৰ ঘৰৰ ওচৰতে থকা মহামৃত্যুঞ্জয় মন্দিৰত দৰ্শন কৰিবলৈ বুলি গ'লোঁ। গৈ পেলাই মই ভাবিলোঁ দুটামান ক্লিপ ৰাখি থওঁ, আপোনালোককো দেখাওঁ। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইমানেই অগণন মানুহ হৈছে নহয়, ইমান ধুনীয়া পৰিৱেশ মানে চাবলগীয়া। সেইবাবে ভাবিলোঁ সকলোকে মই এটা এটা ক্লিপ দেখাওঁ। এয়া মন্দিৰত, মেইন মন্দিৰত দৰ্শন কৰিবলৈ বুলি লাইন ধৰিছোঁ। এয়া হৈছে মেইন মন্দিৰ ভাগ। মন্দিৰ ভাগত সেৱা কৰিবলৈ মানুহ বহুত ভিৰ। এয়া লগতে কালী মন্দিৰ। কালী মন্দিৰতো আমি দৰ্শন কৰিলোঁ। আৰু এইফালে প্ৰসাদ খাবৰ কাৰণে মানুহৰ লাইন, ইমানেই লাইন ধৰিছে নহয়, বহুত শেষলৈকে আছে লাইনটো। এইফালে আকৌ প্ৰসাদ বিতৰণ কৰি আছে। আমিও প্ৰসাদ ল'লোঁ। অৱশেষত এয়া আহি প্ৰসাদ পালোঁ দেই আমি। প্ৰসাদ মানে প্লেটতে লৈছোঁ, চাকি অনা প্লেটখনতে লৈ পেলাই আহিছোঁ। এনেদৰে আজিৰ দিনটো পাৰ কৰিলোঁ।